দৃশ্যম আমি সকলোৱে জানো দৃশ্যমত বিজয় সালগাকৰে নিজৰ ফেমিলিটোক বচাবৰ বাবে ইমান ব্ৰেইন লগাই ইমান মাথা লগাই অৱশেষত পুলিচৰ হাতৰ পৰা আঁতৰি যাব পাৰে কিন্তু যেহেতু দৃশ্যমটোৰ ট্ৰেইলাৰত কোৱা হৈছে যে সঁচা কথা কেতিয়াও লুকাই ৰাখিব নোৱাৰি সঁচা কথা এদিন ওলাই পৰে কিয়নো এনেকুৱা ক'লে বলকচোন আমি গম পাওঁ বলক আজি আমাৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ মুভিটোৰ ষ্টাৰ্টিঙত ডেভিড নামৰ ল'ৰাজনক দেখুৱায় যিজনে ড্ৰাগছ বিকিবলৈ আহে এজন ল'ৰাৰ ওচৰত যিজনে পইচা নিদিয়াৰ বাবে তেওঁক হত্যা কৰি তেওঁ তাৰ পৰা পলাই যায় আৰু পিছফালে তেওঁৰ পুলিচে পিছা কৰে আৰু তেওঁ গৈ কিনে দেখা পায় বিজয় সালগাকৰে পুলিচ ষ্টেচন এটাত গাঁথা খুন্দি তাৰ পৰা ওলাই আহে সেইদিনা আছিল 4 অক্টোবৰ 2014 তাৰপিছত ল'ৰাজন পুলিচৰ হাতত আহি যায় কাৰণ তেওঁ যিহেতু মাৰ্ডাৰ কৰি আছিল তেওঁক পুলিচে জেলত সোমাই দিয়ে প্ৰেজেণ্ট ডেট বিজয় সালগাকৰে এজন বহুত ধনী মানুহ হৈ যায় তেওঁ নিজৰ এটা ফিল্ম প্ৰডিউচ কৰিব বুলি নিজৰ পৰিয়ালক জনায় আৰু তেওঁলোক বহুত সুখী হৈ পৰে কিন্তু তেওঁলোকৰ ওচৰৰ চুবুৰীয়াত এঘৰ মানুহ আহে যিসকলে সদায় কাজিয়া কৰি থকাৰ বাবে বিজয় সালগাকৰৰ পত্নী বহুত অসুখী আছিল আৰু সেই মৰ্মে বিজয় আৰু তেওঁৰ পত্নী গৈ তাতে বাধা দিয়ে আৰু কাজিয়া নকৰিবলৈ কয় আৰু কিছুদিন পিছত ছেম দেশমুখৰ পিতৃয়ে বিজয় সালগাকৰৰ অফিচত আহি কেনে তেওঁৰ বডিটো ক'ত লুকাই ৰাখিছে বুলি সুধিবলৈ আহে যদিও বিজয় সালগাকৰে ক'বলৈ নিবিচাৰে কাৰণ তেওঁ জানে যে তেওঁ কৈ দিলে তেওঁ ফচি পৰিব আৰু তেওঁ নিজৰ পৰিয়ালৰ বাবে কাৰো বিশ্বাস কৰিব নোৱাৰে বুলি কয় আৰু তেওঁক ৰিকুৱেষ্ট কৰে যে এই ঠাইত পুনৰ উভতি আহিব নালাগে আৰু বিজয় সালগাকৰে এটা মুভি ৰিলিজ কৰিব বুলি ভাবিছিল আৰু সেই ডাইৰেক্টৰ আছিল এইজন আৰু এই ডাইৰেক্টৰজনৰ লগত মিলি তেওঁ এটা মুভি ৰিলিজ কৰিব বুলি মানে তেওঁলোকে ষ্টৰি লিখি থাকে আৰু ষ্টৰিটোৰ ক্লাইমেক্সৰ বিষয়ে তেওঁলোকে কথা পাতি থাকে কাৰণ ষ্টৰিটোৰ ক্লাইমেক্সো তেওঁক ভাল লাগি থকা নাছিল সেইবাবে তেওঁলোকে বহুত টাইম তাতে কথা পাতে আৰু কেইদিনমানৰ পিছত সেই যিজন ল'ৰা ডেভিড আছিল তেওঁক পুলিচ ষ্টেচনৰ পৰা এৰি দিয়া হয় মানে থানাৰ পৰা জেলৰ পৰা এৰি দিয়া হয় তেওঁ যিহেতু জেলত আছিল ইমান দিন আৰু তেওঁ মুকলি আকাশৰ তলত আহি পৰে কিছুদিন পিছত অঞ্জু সালগাকৰে তাইৰ বাৰীৰ পিছপিনে পুলিচ অহা দেখি ভয় খাই পৰে আৰু তেওঁৰ পিতা মাতাক মাতি আনে যে পুলিচ কিয় কেনে আহিছে কিন্তু পুলিচ আহিছিল সেই ওচৰ চুবুৰীয়া ঘৰকেইজনৰ বাবে যিজন সদায় কাজিয়া কৰি থাকে আৰু সেই মৰ্মে বিজয়ে পুলিচক খবৰ দিছিল আৰু সেই তেওঁলোকক কাজিয়া কৰিবলৈ পুলিচে এটা মানা কৰি যায় আৰু ৱাৰ্ণিং দি যায় যে নেক্সট টাইম আৰু কাজিয়া কৰিলে তোমাক জেলত ভৰাই দিয়া হ'ব তুমি নিজৰ পত্নীৰ লগত মাৰাপিট নকৰিবা নহ'লে তোমাক নেক্সট টাইম জেলত ভৰাই দি যোৱা হ'ব আৰু এনেকুৱা কৈ পুলিচ তাৰ পৰা গুচি যায় আৰু তাৰপিছত ওলায় দ্য মেইন কেৰেক্টাৰ দ্য গাইটনডে যিটো গাইটনডে আছিল দৃশ্যমনৰ মেইন মানে ভিলেন বুলি ক'ব পাৰি যিজনে চব উইটনেছ কৰিছিল আৰু তাৰপিছত ওলাই তৰুণ আলাহাবাদ যিজন আছিল আই জি ছাৰে গাইটনডেক মাতিছিল কাৰণ গাইটনডে আছিল এই কেছৰ 1 নম্বৰ উইটনেছ আৰু তেওঁ সকলো জানে তাৰপিছত দেখায় সেই ওচৰ চুবুৰীয়া ঘৰৰ মতা মাইকী কেইজন যিজন আছিল একচুৱেলি পুলিচ তেওঁলোকে স্পাই হিচাপে বিজয় সালগাকৰৰ ঘৰৰ ওচৰত আছিল আৰু কেইদিনৰ পিছত তৰুণ আলাহাবাদ বিজয় সালগাকৰৰ ঘৰত সোমাই আৰু মানে ভিজিট কৰিব বিচাৰে আৰু তেওঁৰ পত্নী আৰু তেওঁৰ ছোৱালীকেইজনী বহুত ভয় খাই যায় যে পুলিচ কিয় কাৰণে আহিছিল সেই মৰ্মে তেওঁৰ পত্নীয়ে তেওঁক ফ'ৰ্চ কৰে যে সেই বডিটো ক'ত লুকাই থৈছে সেইটো জানিবলৈ কিন্তু বিজয় সালগাকৰে এটা শব্দ নকয় আৰু সেই বডিৰ কথা একো উচ্চাৰণ নকয় কিন্তু তেওঁৰ পত্নীয়ে বাৰে বাৰে সুধি থাকে যদিও তাৰপিছত বিজয় সালগাকৰে তেওঁৰ পত্নীক চৰি বুলি কয় আৰু মই তোমাক এই কথা ক'ব নোৱাৰোঁ বুলি কৈ তাৰ পৰা আঁতৰি যায় কিন্তু তেওঁৰ পত্নীয়ে বহুত দুখ পায় সেই কথা শুনি তাৰপিছত সেই ডেভিড নামৰ ল'ৰাজনে এদিন চাহ খাই থাকোঁতে শুনা পায় যে বিজয় সালগাকৰে বা যোনেই সেই ছেম দেশমুখৰ বডি ক'ত লুকাই ৰাখিছে যদি কোনোবাই ক'ব পাৰে তেওঁক 5 লাখ টকা দিয়া হ'ব বুলি তেওঁ গম পায় সেই কথা শুনি তেওঁ যিহেতু অলপমান আৰ্থিকভাৱে দুৰ্বল আছিল তেওঁৰ পইচাৰ দৰকাৰ আছিল সেইবাবে তেওঁ তাৰ পৰা উঠি পুলিচ ষ্টেচনলৈ গুচি যায় আৰু পুলিচ ষ্টেচনক কয় যে মই সেই বডিটো ক'ত লুকাই ৰাখিছে জানো কিন্তু মোক 5 লাখ নহয় মোক 25 লাখে লাগিব আৰু সেই মৰ্মে মীৰা দেশমুখে তেওঁক 25 লাখ দিম বুলি কয় আৰু সেই বডিটো ক'ত আছে বুলি ক'বলৈ জনায় কিন্তু তেওঁক প্ৰথমে কোনো বিশ্বাস কৰা নাছিল যদিও পিছত যেতিয়া কয় যে মই 2014 চনত মাৰ্ডাৰ এটা কৰি পলাই আহি আছিলোঁ পুলিচে মোক পিছা কৰিছিল তেতিয়া মই দেখা পাইছোঁ বিজয় সালগাকৰে সেই বডিটো ক'ত লুকাই ৰাখিছে তাৰপিছত তেওঁক পইচা দিয়াৰ পিছত কয় যে সেই বডিটো পুলিচ ষ্টেচনৰ তলত সোমাই থোৱা হৈছে আৰু সেই মৰ্মে পুলিচ ষ্টেচন খন্দা হয় আৰু বডিটো পোৱা হয় আৰু এই খবৰ বিজয় সালগাকৰে পাই যায় আৰু বিজয় সালগাকৰে নিজৰ পৰিয়ালক কয় তোমালোক সকলোৱে ঘৰলৈ যোৱা মই অলপ পিছত আহি আছোঁ আৰু কেইদিনমান পিছত ফৰেঞ্চিক ৰিপৰ্ট আহে য'ত লিখা থাকে যে এজন ল'ৰা আছিল 18 বছৰৰ আৰু তেওঁৰ মাথাৰ পিছফালে কোনোবা কোবাই তেওঁক হত্যা কৰিছে বুলি গম পায় আৰু তেতিয়া মীৰা দেশমুখে গম পাই যায় যে এইটো সমীৰৰ বডি আছিল আৰু সমীৰক হত্যা কৰা হৈছে আৰু তেওঁৰ মাতা পিতা বহুত আৱেগিক হৈ পৰে আৰু ইয়াৰ লাষ্ট এটা টেষ্ট কৰিবলৈ বাকী আছিল যিটো আছিল DNA টেষ্ট সেইটো হ'ব নেক্সট ডে সেইকাৰণে তেওঁৰ বডিৰ পাৰ্টছবোৰ ফৰেঞ্চিকত থৈ দিয়া হৈছে কেইদিনমানৰ পিছত তেওঁলোকক পুলিচ ষ্টেচনত মাতা হয় বিজয় সালগাকৰক তেতিয়া দেখা
নাপায় যে ওচৰৰ যি চুবুৰীয়া পতি পত্নী আছিল সেইজন একচুৱেলি আছিল পুলিচ। সেইবাবে তেওঁৰ পত্নীয়ে বহুত গিল্টি ফিল কৰে যে তেওঁ পুলিচকে নিজৰ ঘৰত আশ্ৰয় দিয়া আছিল, কিন্তু কোনো উপায় নাছিলে তেওঁলোকৰ। অলপ পিছত গাইটনদাই বিজয় ছালগাঁকাৰৰ পত্নী আৰু ছোৱালীকেইটাক অত্যাচাৰ চলাব ষ্টাৰ্ট কৰে। সেইবাবে বিজয় ছালগাঁকাৰে নিজক কনফেছ কৰে বুলি কৈ কেনে কেমেৰাৰ মুখত কয় যে হয়, সেই হত্যাটো মই কৰিছিলোঁ আৰু এই বডিটো মই লুকাই ৰাখিছিলোঁ। এতিয়া পুলিচে ভাবে যে বিজয় ছালগাঁকাৰ এতিয়াতো ফচি যাব, তেওঁ যিহেতু কনফেছ কৰি দিলে। সেইবাবে পুলিচ বহুত সুখী আছিল যে বিজয় এবাৰ ধৰা খাব। একবাৰ বচি গৈছে যদিও এইবাৰ তেওঁৰ বচাৰ কোনো চান্স নাই। এবাৰ তেওঁ নিজেই কনফেছ কৰিছে আৰু কেমেৰাৰ মুখত বিজয়ে সকলো কথা কৈ দিয়ে যে এইটো ধৰণে মই মাৰিছিলোঁ আৰু তেওঁৰ বডিটো মই আনি পুলিচ ষ্টেচনত সোমাই দিছিলোঁ। সেইমৰ্মে তেওঁক কোৰ্টত লৈ যোৱা হয়, যিহেতু তেওঁ ভিডিঅ'টো বনাই লৈছিল পুলিচত, আৰু তেওঁ কোৰ্টত যাই কিনে মোকদ্দমা চলোৱা হ'ব। গাইটনদাই নিজৰ গাড়ীত বিজয় ছালগাঁকাৰক লৈ যায়। তেতিয়া আজিজৰ ওচৰত আহে সেই ডাইৰেক্টৰজন, যিজন ডাইৰেক্টৰৰ সৈতে বিজয় ছালগাঁকাৰে মুভি বনাই থাকে। আৰু তেতিয়া আজি ছাৰ আছিল নিজৰ অফিচত, য'ত মীৰা দেশমুখ আৰু মুকেশ দেশমুখ বহি আছিল, আৰু তেওঁ কয় যে নিউজত যিবোৰ ষ্টৰি দেখাই আছে সেইবোৰৰ নামত অলৰেডি এটা বুক বনোৱা হৈছে, যিটো হ'ল দৃশ্যম। কোৰ্টত বিজয় ছালগাঁকাৰৰ উকিলে কয় যে তেওঁক ফ'ৰ্চ কৰা হৈছে যে এই দৃশ্যম নামৰ কিতাপটোৰ পৰা ষ্টৰি লৈ বিজয় ছালগাঁকাৰক ফ'ৰ্চ কৰা হৈছে যে বডিটো তেওঁ লুকাই ৰাখিছে বুলি এই কথা কয়। কিন্তু বিজয়ে বহুত আগতে প্লেন কৰি ৰাখিছিল যে পুলিচে বডিটো পাব। সেইবাবে তেওঁ চাৰ্চৰ চাণ্ডাল এজনৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি তেওঁৰ পৰা এটা বডিৰ কংকাল লৈছিল, যিজনৰ বয়স 18 বছৰ আছিল আৰু তেওঁৰ মাথাত কোনোবাই পিছেৰে কোবাই হত্যা কৰিছিল। তেওঁৰ পৰা বডিৰ হাড়টো লৈ তেওঁ নিজৰ ওচৰত ৰাখিছিল আৰু তাৰপিছত ডাইৰেক্টৰজনৰ লগত মুভি প্লেন কৰিছিল আৰু ডাইৰেক্টৰজনৰ নামত এটা কিতাপ পাব্লিছ কৰিছিল, যিজনৰ নাম দৃশ্যম। তাৰপিছত তেওঁ আৰু এটা প্লেন কৰিছিল যে ফৰেনচিকৰ যোন ৱাচমেন আছিল, ৱাচমেনৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিল আৰু তেওঁক নিজৰ মুভিৰ হিৰ' বনাব বুলি কৈছিল, আৰু তেওঁৰ লগত একেলগে বহি বহুত মদ খাইছিল। আৰু যিদিনাখন ফৰেনচিকৰ ডিপাৰ্টমেণ্টে হাড়টো পাইছিল, সমীৰৰ হাড় পাইছিল, তেতিয়া বিজয় ছালগাঁকাৰে নিজত লুকাই ৰখা হাড়টো ওলাই আনি চেমৰ হাড়ৰ লগত এক্সচেঞ্জ কৰি দিয়ে আৰু ফৰেনচিকত ৰাখি দিয়ে। তাৰপিছত বিজয় ছালগাঁকাৰে হাড়টো লৈ সেই দূৰ পাহাৰত গৈ তাতে তেওঁ সমীৰৰ বডিৰ হাড়টো জ্বলাই দিবলৈ এচিড ঢালি দিয়ে আৰু জুই জ্বলাই দিয়ে আৰু তাৰ পৰা আঁতৰি আহে। এতিয়া আৰু বিজয় ছালগাঁকাৰক ধৰাৰ কোনো উপায় নাই, কাৰণ যিহেতু ফৰেনচিকত এটা হাড় থৈ দিছিলে আৰু ফৰেনচিকত যেতিয়া হাড়বোৰ টেষ্ট কৰিছিলে আৰু তাতে DNA টেষ্টত প্ৰমাণ হৈ যায় যে এই হাড়টো সমীৰ দেশমুখৰ নহয়। পুলিচে ভুলতে বিজয় ছালগাঁকাৰক ধৰিছে। গাইটনদাই অবাক হৈ পৰে যে এইটো কি হ'ল, আমি যিহেতু সমীৰৰ হাড় পাইছিলোঁ, কথাটো আমাৰ সঁচা আছিল, চব ঠিকে আছিল। আৰু এই মৰ্মে বিজয় ছালগাঁকাৰক কোৰ্টে বাইজ্জাত বৰি কৰি দিয়ে আৰু তেওঁৰ নামত কোনো কেছ নচলে আৰু তেওঁ এইবাৰো কানুনৰ হাতৰ পৰা বাচি যায় বা পুলিচৰ হাতৰ পৰা বাচি যায়। এনেকুৱাকৈ বিজয় ছালগাঁকাৰে বহুত ব্ৰেইন লগাই নিজৰ পৰিয়ালটোৰ লগতে নিজকে বচাই ৰাখে আৰু তেওঁ পুলিচৰ পৰা বাচি যায়। কিন্তু তেওঁ সমীৰৰ এটা অস্থি লৈ কেনে সেই তেওঁৰ পিতৃৰ ওচৰত দি থৈ আহে, যিহেতু তেওঁ ৰিকুৱেষ্ট কৰিব আহিছিল অস্থিৰ কাৰণে, আৰু তেওঁৰ পিতৃয়ে তেওঁৰ অস্থিটো নদীত বহুৱাই দিয়ে আৰু তেওঁৰ মাতৃ মীৰা দেশমুখ বহুত আৱেগিক হৈ পৰে আৰু বিজয় ছালগাঁকাৰে তেওঁৰ অস্থি প্ৰদান কৰা সময়টো দূৰৰ পৰা লক্ষ্য কৰে আৰু তেওঁৰ পৰিয়ালৰ সৈতে ঘৰলৈ উভতি যায়। মুভি এক্সপ্লেইন কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ পেজটো প্লিজ লাইক কৰি থ'ব। বাই বাই।